উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ এখন বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া 19 নং খণ্ড, মানৰ উদ্যোগ। এইবিলাক ঘটনা হৈ যাবৰ পিছদিনা অৰ্থাৎ মানহতে মইনবৰী পাবৰ চতুৰ্থ দিনা মিংগিমাহা সেনাপতিয়ে হাদিৰাৰ যুদ্ধৰ নিমিত্তে সকলোবিলাক মানুহক লগ কৰিবলৈ চাৰিওফালে কটকি পঠালে। প্ৰায় 200 মান লগত দি টেঙুলাক ব্ৰহ্মপুত্ৰ পাৰ হৈ দক্ষিণ পাৰৰ পূব চমৰীয়াৰ পৰা শ্যাম আৰু বগলী ফুকনে সৈতে মানজাক আনিবলৈ পঠালে। প্ৰায় 100 মানৰ সৈতে 2জন বৰফুকনক হাদিৰাৰ ফালে চন্দ্ৰকান্ত ৰজাৰ বল বুজিবলৈ পঠালে। এজন বৰফুকনে সৈতে 50জন মানক হলকান্ত বৰুৱাক আনিবলৈ পঠালে। এইদৰে মিংগিমাহাই চাৰিওফালৰ পৰা মান চপাবলৈ উদ্যোগ কৰিলে আৰু সিবিলাক মান উলটি নহালৈকে তেওঁ মইনবৰীতে ৰ'ল। এইদৰে আৰু 7 দিন মানহত মইনবৰীত থাকিল। টেঙুলা গুচি যোৱাত পৰিয়া মানটোৱে অকলে মনোমতী আৰু পমিলাৰ ওপৰত অত্যাচাৰ কৰিবলৈ সাহ নকৰিলে। চতুৰী পদুমীয়েও মিংগিমাহাক এনেকৈ ভুলাই ৰাখিলে যে তেওঁ পমিলা আৰু মনোমতীৰ ওপৰত দৌৰাত্ম্য কৰিবলৈ সময় নাপালে। এইদৰে ঈশ্বৰৰ ইচ্ছামতে তেওঁবিলাক ৰক্ষা পৰি থাকিল। পদুমীয়ে প্ৰায় সদায় পৰিয়া মানটোৰ সহায় লৈ নিশা নিশা পমিলা আৰু মনোমতীক ফল মূল দি থাকিল। এই 7 দিনৰ ভিতৰতে হাদিৰাৰ মানজাক চন্দ্ৰকান্ত ৰজাৰ সকলোবিলাক বল জানি উলটিল। 8 দিনৰ দিনা সিফালৰ পৰা টেঙুলাই দক্ষিণ পাৰৰ মানজাক লৈ আহি পালে। মিংগিমাহাই সি নিৰাপদে উলটি অহাত পৰম সুখী হৈ মানৰ বাহৰবিলাকত আনন্দ কৰিবলৈ দিলে। তেতিয়া সকলোবিলাক মানেই মিংগিমাহাৰ হাউলিলৈ আহি শাৰী পাতি পাতি বহি নাচি বাগি মদ খাবলৈ ধৰিলে। এইদৰে নাচি বাগি থাকোঁতে প্ৰায় গধূলি হ'ল। এনেতে উত্তৰৰ ফালৰ পৰাও হলকান্তৰ মানজাক আহিবলৈ ধৰিলে। সিহঁতকো সেইদিনাই আহি পোৱা দেখি মিংগিমাহাৰ আৰু আনন্দ হ'ল। সি তাৰ মানবিলাকৰ হতুৱাই সৰু সৰু নাৱেৰে নতুনকৈ অহা মানজাকক পাৰ কৰাই আনিলে। সিজাক মানৰ সকলোবিলাকে যেতিয়া চাউল খোৱা পাৰ হৈ আহিল, তেতিয়া মইনবৰীত মানৰ বাহৰত মহা আনন্দ মিলিল। মিংগিমাহাই আনন্দৰ উলাহতে নিজে বীণ এখন বজাবলৈ ধৰিলে। তাৰ কেতবিলাক মানে সেই বীণৰ বাজনাত কছাৰীৰ দৰে কোজা পৰি পৰি নাচিবলৈ ধৰিলে। গোটেইবিলাক মানেই শাৰীয়ে শাৰীয়ে যাৰ য'ত যি মদ আছিল আনিলে। এটাইবিলাকেই সেই মদ খাই খাই হাতত ধৰা ধৰি গৰাগৰি কৰি কৰি নাছিলে। মদ ঢালা, চেলুৱৈ সোপা, বীণ বজোৱা, নচা বগা ইত্যাদি উৎসৱত মানৰ বাহৰ খলকি পৰিল। কিছুমান বেলিৰ পিছত নাচবাগ শেষ হ'ল। নতুনকৈ অহা মান দুজাক আগৰ মানহঁতৰ লগত ঘৰে ঘৰে সোমাল। নতুনকৈ ধৰি অনা বন্দীবিলাকক গাঁৱৰ ভিতৰতে এটা উদঙীয়া ঘৰত একেলগে সোমাই বন্দী কৰি থলে। এইবিলাক ঘটনা হৈ যোৱাৰ পিছত হলকান্ত বৰুৱা আহি মিংগিমাহাৰ আগত ওলাল। মিংগিমাহাই তেওঁক দেখি ক'লে, "সখী, ভালে আছা?" হলকান্তই ক'লে, "আছোঁ সখী। এতিয়া মই থাকোঁ ক'ত? মোকনো থাকিবলৈ দিয়া ক'ত?" মিংগিমাহা, "তুমি জাত যোৱাৰ ভয়ত আমাৰ লগত নাথাকাই। গাঁৱৰ ভিতৰতো উদঙীয়া ঘৰ নাই। তুমি সেই নৈৰ পাৰৰ 3টা ঘৰৰ এটা ঘৰত থাকাগৈ, যিটোতে তোমাৰ ইচ্ছা হয়।" এইবুলি মিংগিমাহাই তেওঁৰ লগত এটা মান দিলে। তেওঁ সেই মানটো লৈ পোনেই নৈলৈ গ'ল। তাত গাটো তিয়াই লগত গৈ অনা অলপ ফল মূল খালে। তাৰ পাছত বন্দীঘৰকেইটাৰ ওচৰলৈ আহিল। দক্ষিণ পাৰৰ পৰা উলটি আহি সেই নিশা টেঙুলাই পমিলা মনোমতীৰ পৰিয়া মানটোক লগ ধৰি দুয়ো কিবা কিবি আলোচ কৰি সেই নিশালৈ টেঙুলা শুই থাকিল।
সেই নিশাও সিহঁত দুয়ো সিহঁতৰ অসৎ অভিপ্ৰায় সিদ্ধ কৰিবলৈ নোৱাৰিলে। ইফালে হলকান্ত বৰুৱাই নৈৰ পাৰত ফল মূল খাই বন্দীঘৰ কেইটাৰ ফালে আহিল। তেওঁ পোনেই চন্দী বৰুৱা থকা ঘৰটোলৈ আহিল। তাত আহি তেওঁ দেখিলে চন্দী বৰুৱা আছে। সেই ঘৰত নোসোমাই তেওঁ শান্তিৰাম ভকত থকা ঘৰটোলৈ আহিল। তাত দেখিলে ঘৰটো উদং। হলকান্ত বৰুৱাই পেটে পেটে সেই ঘৰতে থাকিবলৈ আলচ কৰিলে। কিন্তু ঘৰটোৰ ভিতৰত সোমোৱাৰ আগে আৰু সিটো অৰ্থাৎ তৃতীয় ঘৰটোতনো কি আছে সেইটো চাবলৈ তেওঁৰ ইচ্ছা হ'ল। তেওঁ পৰীয়া মানুহটোক লগত লৈ সেইটো ঘৰলৈ আহিল। তাত আহি ভুমুকি মাৰি চাই দেখিলে যে ঘৰটোৰ ভিতৰত এজন বন্দী আছে। সেই বন্দীটোনো কোন তেওঁৰ জানিবৰ ইচ্ছা হ'ল। তেওঁ লগৰ মানুহটোক ক'লে, তই ইয়াতে ৰবি, মই ঘৰটো কেনে চাই লওঁ। এই বুলি তেওঁ ঘৰটোৰ ভিতৰত সোমাল। তাত সোমাই দেখে যে তেওঁৰ পুতেক লক্ষ্মীকান্ত। তেওঁ বৰ আচৰিত হ'ল। লক্ষ্মীকান্তও বৰ আচৰিত হ'ল। তাৰপিছত তেওঁ অলপ স্তম্ভী পুতেকক গৈ পোনেই আঁকোৱালি ধৰি সুধিলে, বাছা, তই ইয়াত কেনেকৈ সোমালিহি? লক্ষ্মীকান্তই ক'লে, দেউতা, মই আপুনি যোৱাৰ 3 দিনৰ দিনা ভাতিবেলিয়া আমাৰ সৈন্য সামন্ত গোটাবলৈ গাঁৱলৈ গৈছিলোঁ আৰু পাৰিলে সৰহকৈ কেতখিনি সৈন্য গোটাবৰ অভিপ্ৰায়েৰে বৰনগৰলৈ আহিলোঁ। তাত সৈন্য গোটাবলৈ কাৰবাৰ কৰোঁতে নিশা হ'ল। ঘৰলৈ উলটি আহিব নোৱাৰিলোঁ। তাৰপিছত সেই নিশাই মানহঁত আহি বৰনগৰ পাই চন্দী বৰুৱাৰ গড় আক্ৰমণ কৰি সকলোকে ধৰি আনিছে। নিধাটো খাই হলকান্তই ক'লে, বাছা, মাৰ ভনীয়েৰ ক'ত? লক্ষ্মীকান্তই ক'লে, ক'ব নোৱাৰোঁ। লক্ষ্মীকান্তৰ এই কথা শুনি হলকান্ত মূৰ্ছিত হৈ পৰিল। তেওঁ কেতিয়াও নেভাবিছিল যে বৰনগৰীয়া বৰুৱাৰ অনিষ্ট কৰিবলৈ যাওঁতে তেওঁৰ নিজৰো এনেকুৱাই বিলাহী হ'ব। তেওঁ নাজানিছিল যে বৰনগৰীয়া বৰুৱালৈ চচা হলতে তেওঁ ফুটি মৰিব। লক্ষ্মীকান্তে বাপেকক মূৰ্ছিত হৈ পৰা দেখি একেচাবে উঠি আহি ধৰিলে। আজি 12-13 দিন তেওঁৰ অনাহাৰ, গা ঠৰক বৰক। তথাপি বাপেকক আহি ধৰি তালুত থোৱাবলৈ ধৰিলে। দেউতা, দেউতা বুলি কাণৰ কাষত মাতিবলৈ ধৰিলে। ভালেমান পৰ এইদৰে অচেতন থাকি শেহত হলকান্ত থিৰ হ'ল। তেওঁৰ দুয়ো চকুৰে গিৰ গিৰ কৰি লো ববলৈ ধৰিলে। তেওঁৰ ভালেমান কথা মনত পৰিবলৈ ধৰিলে। জতীয়া বাবাজীয়ে তেওঁক যি কৈছিল, তেওঁৰ বুদ্ধিমতী সহধৰ্মিনীয়ে যি উপদেশ দিছিল, সেইবিলাক কথা তেওঁৰ মনত পৰিবলৈ ধৰিলে। তেওঁ থৰকি বৰকি কান্দি শেহত মন স্থিৰ কৰি লক্ষ্মীকান্তক ক'লে, বাছা, তই বাৰু থাক, তোক মুকলি কৰাবলৈ মই উপায় কৰিবলৈ যাওঁ। এই বুলি হলকান্ত ওলাই আহিল আৰু নিধাটো খাই মিংগি মাহাৰ ঘৰৰ ফাললৈ বাট ল'লে। ইফালে সেই নিশা মিংগি মাহাই খাই বৈ উঠি তাৰ ঘৰৰ ভিতৰত বহি চেলৈ হুপিছিল। অলপ অলপকৈ নিশা হ'বলৈ ধৰিলে। এনেতে সিফালৰ পৰা হলকান্ত বৰুৱা আহি নুসুধা নোপোচাকৈ মিংগি মাহাৰ ঘৰৰ ভিতৰত সোমাল। তেওঁ সেইদৰে সোধপোছ নকৰাকৈ ঘৰত সোমোৱা দেখি মিংগি মাহাই খং উঠি ভাবি সুধিলে, তই কেলৈ সোধপোছ নকৰা কৰি মোৰ ঘৰত সোমালি? সখী, মোৰ দুখ ক্ষমা কৰিবা। মই জীউৰ আত্ৰানিতে তোমাৰ ইয়ালৈ আহিলোঁ। মোক এটি ভিক্ষা দিয়া। কি লাগে ক? তুমি দিম বুলি কোৱা। মই কথাটো নুশুনিলে দিওঁ বুলি ক'ব নোৱাৰোঁ। সখী, মোৰ মুখলৈ চাই মই যি ঘৰত আছোঁ সেই ঘৰৰ বন্দীটোক এৰি দিয়া। সেই বন্দীটোনো তোৰ কি হয়? সেইটো মোৰ ল'ৰা। মোৰ টেঙুলাই ধৰা সেই ডেকা বন্দীটো হ'ব পাৰে। মই তাক এৰি দিব নোৱাৰোঁ। সি অকলেই মোৰ হৈ 7টা মান মাৰিছে। সি সকলোতকৈ দোষী। মই তাক এৰি দিলে মানহঁতে বেয়া পাব। সখী, মোৰ মুখলৈ চাই তাক এৰি দিয়া। সি অৱশ্যে বৰ দুখ কৰিছে, কিন্তু ভাবি চোৱা, মই তোমালোকক কিমান সহায় কৰিছোঁ। মোৰ মুখলৈ চাই এৰি দিয়া এবাৰ। নাই নাই, মই এৰি দিব নোৱাৰোঁ। তইনো আমাক কি সহায় কৰিছ?
কিয় সখী মই তোমালোকক যুঁজ জিকাই বাট পথ দেখুৱাই ফুৰা নাইনে তই নোহোৱা হ'লে আমি যুঁজ জিকি ফুৰিব নোৱাৰিলোহেঁতেন নে বাৰু ৰবি মই টেঙুলা আৰু লাইপুঙক মতাই আনো সিহঁতে এৰি দিলে মোৰ তাত কোনো বাধাই নাই এই বুলি মিংগি মাহাই টেঙুলা আৰু লাইপুঙক মতাই আনিলে সিহঁত আনি তাৰ কাষত বহিল মিংগি মাহাই ক'লে ভাইহঁত মোক এটা বন্দী এৰি দিবলৈ হলকান্তই খাটিছে টেঙুলাই সুধিলে কোনটো বন্দীক তই যিটোক গাভৰুজনীয়ে সৈতে ধৰিছিলি সেনাপতি মই সেই বন্দীটোক এৰি দিবলৈ ক'ব নোৱাৰোঁ সি মোৰ 6টা মান মাৰিছে তাক জীয়াই জীয়াই পুৰি মাৰিম বুলি থৈছোঁ মই হ'লে তাক কেতিয়াও এৰি নিদিওঁ এৰা সেনাপতি সি আমাৰ প্ৰধান শত্ৰু আমাৰ শত্ৰুক কেতিয়াও এৰিব নালাগে তাক জীয়াই জীয়াই পুৰিলেহে যদি আমাৰ খং কমে সিহঁত দুয়োৰে এই কথাত মিংগি মাহাই হলকান্তক বুজাই ক'লে তোৰ পুতেৰক ইহঁতে এৰি নিদিয়ে মই এৰি দিব নোৱাৰোঁ সেনাপতি মই তোমাৰ মিতিৰ হৈছিলোঁ তোমাৰ মিতিৰৰ মুখলৈকো নোচোৱানে গৰু তই কেতিয়া তোৰ জীয়েৰক মোৰ সৈতে বিয়া দি মিতিৰ পাতিছিলি তই নাজাননে বাঘৰে আৰু ছাগৰে কি মিতিৰ হ'ব পাৰে তই যে আমাৰ শত্ৰু নহয় ইয়াৰে বা প্ৰমাণ কি হলকান্তই ক'লে ইমানবিলাক কৰিও প্ৰমাণ দিব নোৱাৰিলোনে টেঙুলা আৰু লাইপুঙে ক'লে সেনাপতি তুমি ইয়াৰ লগত কি চুপতি কৰা ইয়াকো আন আন বন্দীবিলাকৰ লগত শেষ কৰা যাওক ইও মানৰ প্ৰধান শত্ৰু এই বুলিয়েই সিহঁতে 4টা মানক মাত দিলে মানহঁত আহিল টেঙুলা আৰু লাইপুঙে ক'লে ইয়াক বান্ধি লৈ বন্দীঘৰত থগৈ তেতিয়াই মানহঁতে হলকান্তক বান্ধি চাটি লৈ গ'ল হলকান্তই বাটে বাটে চিঞৰিবলৈ ধৰিলে হাই মিংগি মাহা তই মোক ইয়াকে কৰিলি তোৰ মিতিৰ হোৱাৰ মোক ভাল বেজ দিলি আকাশত চন্দ্ৰ সূৰ্য থাকে মানে তোৰ কলংক ৰ'ল মহি মহাপাতকীৰ মূৰত ইন্দ্ৰৰ চৰক পৰক মোক কাটি পেলা স্বদেশ দুহিৰ যে শেষত এই অৱস্থা হয় আগলৈকো যেন অসমীয়া মানুহে শিকে মানহঁতে তেওঁক টানি নি সোধপোছ নকৰাকৈ চন্দী বৰুৱা থকা ঘৰটোত চন্দী বৰুৱাৰ লগতে বন্দী কৰি থলে প্ৰিয় শ্ৰোতাসকল পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব ধন্যবাদ